নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ তোমালোকৰ? আশা কৰিছো তোমালোকে সকলোৱে ভালে আছা। তো গাইজ স্বাগতম জনাইছো তোমালোকক মোৰ অন্য এটি ভিডিঅ'লে, আৰু তোমালোকে চাই আছা অফিচিয়েল ৰোহন চেত্ৰী ইউটিউব চেনেল। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ দিওঁ যে ভিডিঅ'টো সম্পূৰ্ণ এণ্টাৰটেইনমেণ্ট পাৰপছৰ কাৰণে বনোৱা হৈছে, তো কোনেও যাতে নিজৰ গাত পাতি নলয়। গাইজ আজি আমি কথা পাতিম কেইটামান অখণ্ড চুতীয়া বাবাৰ বিষয়ে। তো গাইজ বলা আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। में सलमान खान ने 30 दिसंबर 2016 को जब वो मुझे ये अवार्ड देने के लिए आया था, किंग ऑफ फुटेजेस एंड ग्रेटेस्ट एक्टर ऑफ दिस वर्ल्ड, गाइस এই অখণ্ড চুতীয় বাবাৰ নাম হৈছে বাবা হাৰি ভাৰি ওম, যোনে বিগ বছ নামৰ এই ভাষণত যোৱাৰ পিছত দেশৰ নাম্বাৰ 1 চুতীয়া বুলি কেনে ঘোষিত হৈছে। আৰু এই বাবাৰ গুণটি সেই বাবাবিলাকৰ লগত হয় যাৰ যোনবিলাকৰ মানে বিশ্ব চুতীয়া বুলি ঘোষিত কৰা হৈছে। कि प्रधानमंत्री जी ने आपको फोन किया, भाई साहब उनके फोन का नंबर पता आपको? हाँ, वेरी गुड। एक मिनट हाँ, जिस फोन से गोवा से मुझे उन्होंने फोन किया वो 2013 की बात है। हाँ, बताइए सही नंबर पता भाई आपको? मैं वो आप प्रधानमंत्री से पूछे। यही नहीं, अभी और सुनिए। प्रमोद झा कौन है? प्रमोद झा मेरा नौकर था, साइकिल मैकेनिक था। प्रमोद झा इस वक्त फोन पर हमारे साथ मौजूद है। प्रमोद झा जी, क्या हुआ? अरे फोन पर है ना वो। नहीं बैठना मुझे, नहीं बैठना। এই বাবাৰ এই বাকচদি কথাবোৰৰ কাৰণে সেই বাবাৰ কিন্তু সন্মানবোৰ কিন্তু ভৰি ভৰি সব পিনৰ পৰাই আহে। मर जाएगा कुत्ते की मौत, जग में सब कहेंगे मर गया मादर चोर। আৰু কিছুমান নিউজ চেনেলত তৰ্ক প্ৰতিযোগিতাত কেনেকৈ ঘূৰাই এনসাৰ দিব লাগে সেইটোতো এই বাবাৰ পৰা শিকিল। मकान लिखवा रही है, ये किस मुंह से राजा माँ की बुराई कर सकती है? पहले अपने आप को तो सुधारे। खुद ब्लैकमेल अपने पति को ब्लैकमेल करने पति से, मुझे लगता है अपने पति से अलग रह रही है। जो और हाँ, हेलो मैं अरे तू क्या मारेगी? तू क्या मारेगी मुझे? अरे तू क्या मारेगी? এক সেকেন্ড, যেতিয়া এই আন্টিয়ে নিজৰ সিটটো এৰি কেনে গৈ বাবাৰ কাণলতি গৰম কৰালৈকেতো কাহানীখন ঠিকেই আছিলে, কিন্তু এই থাপ্পৰৰ জবাব যেতিয়া আমাৰ বাবাই দিলে তেতিয়া পিছফালৰ পৰা শাস্তি এংকাৰজনে কি ক'লে আপোনালোকে শুনক। क्या मारेगी मुझे? अरे तू क्या मारेगी? এতিয়া চাওক, ভৰিত নিজৰ দিমাগ লৈ ঘূৰা আন্টি, আপোনাক কৈ আছো কাৰোবাক কিন্তু বিনা কাৰণত এনে মাৰাটো কিন্তু ভাল কথা নহয়। লাগিলে সেইটো মতাই হওক বা মাইকীয়ে হওক, কিন্তু এনেকুৱা হ'ব নালাগে। #stop playing victim card game। কিন্তু গাইজ আমি যিয়ে কৈ লওঁ, কিন্তু এই বাবা কিন্তু বহুত টেলেণ্টেড, কাৰণ ধিনচাক পূজাৰ কাৰণে এটা গান লিখাটো ইমান সহজ কথা নহয়। मैंने ले ली आज सेल्फी, मैंने ले ली आज सर पर मेरे रहता था सेल्फी, मैंने ले ली आज। ये भी मैंने उसको लिख के दिया। আৰু আমাৰ এই বাবা যিমান বেছি টেলেণ্টেড সিমানে বেছি ৰংগীন। যদি তোমালোকৰ এতিয়া কথাটো বিশ্বাস হোৱা নাই তেতিয়াহ'লে তোমালোকে হানিপ্ৰীতকে চাই লোৱা, যাৰ লগত আমাৰ এই বাবাই 2 ৰাতি কটাই আহিছে। हनीप्रीत मुझे दिल्ली में आकर के मिली, 2 रात हम लोग साथ में रहे। শেষত এইজনে হৈছে সেইজন বাবা যোনে মহাত্মা গান্ধীৰ পুৰা জীৱন কাহিনীটোক 1 মিনিটত গান মাৰি থৈ দিলে। और सुनिए, हमने महात्मा गांधी को गोली मारी थी। এই ভয়ানক বাকচদিটো শুনাৰ পিছত বাপুজীৰ আত্মাই স্বৰ্গৰ পৰাই বাছ এটাই আৱাজ দি আছে। तो गाइस আহা আমি এতিয়া যাও আমাৰ 2 নম্বৰ তাৰ বাবাৰ নাম হৈছে সেবাষ্টিয়ান মাৰ্টিন উৰ্ফ হিলিং বাবা। আৰু এই বাবাই নিজৰ গানফাৰ মন্ত্ৰই দি মানুহৰ বেমাৰ ঠিক কৰাৰ কাৰণে বহুত জনপ্ৰিয়। ইয়েছ, সেইটোৱে হৈছে এই চমৎকাৰী মন্ত্ৰ যাৰ দ্বাৰাই বাবাই এনেকুৱা কিছুমান বেমাৰ ঠিক কৰে যোনবিলাক বেমাৰৰ পুৰা দুনিয়াৰ ডক্তৰে আজিলৈকে কাৰো ঠিক কৰিব পৰা নাই। মই গমে পাইছিলো যে তোমালোকে মোৰ কথাত বিশ্বাস নকৰিবা। সো এক্সাম্পল স্বৰূপে তোমালোকে এই আন্টিজনক চোৱা। এই আন্টিজনৰ নাম হৈছে পুষ্পা, যাৰ 9 বছৰৰ পৰা খোজ কাঢ়িব পৰা নাই আৰু 1 বছৰৰ পৰা 2টা কিডনীয়ে ফেইল হৈ আৰু এই আছে। আন্টিৰ বেমাৰ দেখা পাই দুনিয়াৰ ডাঙৰ ডক্তৰে নিজৰ চাকৰি এৰি দিছে। তো এতিয়া এই আন্টি আহিছে আমাৰ বাবাৰ ওচৰত নিজৰ বেমাৰ ঠিক কৰিবৰ কাৰণে। আৰু এইবাৰে আমাৰ ধুনচুতাৰ বাবাই আন্টিৰ বেমাৰ ঠিক কৰিব, তথাপিতো নিজৰ যাদুৰ মন্ত্ৰই দিয়ে। তুমি রেডি? Are you ready? Are you ready? Are you ready?
আবে ভোচৰিৱালে আমি কেতিয়াবাৰ পৰা ৰেডি হৈ কেনে বহি আছো টেঞ্চত ৰেডি হ'ব কাৰণে এনেকুৱা কৈ আছে যেন 2 মিনিটত আমাৰ আগত সানি লিঅ'নি আহি কেনে নিজৰ মুজুৰা দেখাব স্ক্ৰিপ্টৰ হিচাপত সিগনেল পোৱাৰ লগে লগে এই দুই আন্টিৰ দৰে মৰি যাব লাগিছিল কিন্তু এই আঙ্কেল উলাল পুৰা এটিটিউড ওয়ালা লন্দা ইলে নিজৰ চাকৰি খেদাই দিব কিন্তু এই বুঢ়ী কেইজনীৰ আগত নিজৰ এটিটিউড কম নকৰে এই চুতীয়াবোৰক চোৱা ইহঁতক চাই কেনে মোৰ এনেকুৱা লাগিছে যে কৰণ জোহানৰ মাইয়াতত আহিছে আৰু এই লৰুটো কোনোবা বেলেগ দুনিয়াতে হৈ গৈছে গাঞ্জা গাঞ্জা दोन्ही किडनीला हात लावा तुम्ही हात धरा हा येशूच्या पवित्र नावात तुमच्या दोन्ही किडनीत बऱ्या होत हो 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 या क्षणाला क्या बात है এই বাবাই হাগাৰ পোজ দি আৰাৰা মাতি মাতি আন্টিৰ দুটা কিডনীয়ে ভাল কৰি দিলে আৰু যি আন্টিয়ে 9 বছৰৰ পৰা খোজ কাঢ়িব পৰা নাছিল সেই আন্টি এতিয়া ঘোঁৰাৰ নিচিনা দৌৰিব পাৰি আছে তাৰে পাছত পুষ্পা আৰু কেতিয়াও নৰখিল এনেকুৱাই দৌৰি দৌৰি গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ চক্কৰ কাটি আহিলে আৰু অলিম্পিকৰ মানুহ এই পুষ্পাৰ ঘৰত আহি কেনে মুখত 4টাকৈ গোল্ড মেডেল মাৰি থৈ গ'ল जिंदगी हो तो ऐसी हो जिंदा तो झांट के बाल भी है তো গাইস ভিডিওটো আজিলৈকে ইমানখিনি আছিলে যদি ভিডিওটো চাই কেনে অকণমান এনজয় কৰিছা তো তেতিয়াহ'লে ভিডিওটোত এটা লাইক কৰি দিয়া আৰু কাবাৰ কিবা যদি সুধিব লগা আছে ক'ব লগা আছে তেতিয়াহ'লে কমেন্ট সেকশনত কমেন্ট নিশ্চয় কৰিবা আৰু যদি মোৰ চেনেলটো আজি ফাৰ্স্ট টাইমৰ কাৰণে চাই আছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু লগত থকা যোনটো ঘণ্টি আছে সেই ঘণ্টিটো প্ৰেছ কৰিবলৈ নাপাহৰিবা তো গাইস নতুন ভিডিওৰ প্ৰতিশ্ৰুতি দি লৈছো আজিলৈকে বিদায় তো গাইস খুদা হাফিজ বাই বাই এণ্ড টাটা